কবিতাৰ শিৰোনাম তেওঁ আমাৰ সেনাপতি। কবি জিন্তু কৌশিক চাংমাই। আবৃত্তি নিৰ্মালী শৰ্মা। তেওঁ আমাৰ সেনাপতি, কেনেকৈ আছে তেওঁ, কিবা খাইছে, খবৰ ল'বলৈ আহৰিবা কাৰ। আমাৰ লগতে তেওঁ দেখোন আজি দিন ৰাতি কৰিছে একাকাৰ। অসমবাসীৰ তেওঁ হৃদয়ৰ এটি মণি, দেখুৱাইছে মানৱৰ মহান মহানতা। দূৰত থাকিও যেন আমাৰ ওচৰতে তেওঁ জীৱন জীয়াৰ দিছে প্ৰেৰণা। দেশৰ এই দুৰ্যোগত বিপদৰ সময়ত আজি জনাইছে প্ৰতিনিয়ত আমাক সঁহাৰি। আতংকিত নহৈ সজাগ হোৱা বুলি ৰাইজক বুজাইছে সমূলি। হৃদয়ৰ পৰা হৃদয়লৈ, দেশৰ পৰা বিশ্বলৈ বিয়পি পৰিছে তেওঁৰ নাম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ আমাৰ সেনাপতি, কৰোনাৰ যুঁজত তেওঁলৈ সদায়ে বাট চাওঁ। ৰাইজলৈ দিয়া তেওঁৰ এটি সংবিধান, আশা ৰাখিছোঁ ছাৰ কুশলে আছে বুলি। জনাইছোঁ হৃদয়ৰে এশাৰী মৰমৰ সমিধান। ভগৱানৰ ওচৰত কৰিছোঁ প্ৰাৰ্থনা, এই যুদ্ধত জয়ী হৈ পাঞ্চজন্যৰ সুৰত হ'ব আই অসমী বিৰাজমান। ধন্যবাদ। আৰু মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।